আজি ভগৱানে ৰেড সিগনেল দি দিলে কি তুমছে ইয়ে না হ পাইগা বেটা এক্সাম বিলাকো যেহেতু শেষে সেইকাৰণে ভাবিলে ভাল হেবিটে এটা গঢ়ি লওঁ মোবাইল নহয়ও যোৱা কেইমাহমান আগতে লৈছিলো ৰাধাখন তাকো মাহিৰ পৰা চ' সেইখনে এইকেইদিন পঢ়ি শেষ কৰিম বুলি ভাবিছো সেইটো বেলেগ কথা যে ভবাততো মই বহুত কিবা কিবি ভাবো কিন্তু কৰাহে নহয় বাকী 30%টো মই আগতে খতম কৰিছিলো পঢ়ি বাকী 3-4 মাহ পিছত এতিয়া বাৰু আজি পঢ়ি ভাল লগা কথাবিলাকৰ ভিতৰত কেইটামান পিন কমেন্টত দিছো দিয়ক ৰ'ব সিদিনা আৰম্ভ কৰা মাফলাখনৰ কাম ফাইনেলি আজি কমপ্লিট হ'ল গাইজ মানে তাই নতুনকে বিজনেছ ষ্টাৰ্ট কৰিছে কিবা ট্ৰেন্ডিং মাফলাৰ বোলে তাৰ পৰা অলপ চলপ ময়ো শিকি ললো ইয়াতে আৰু যদি আপোনাকো এনেকুৱা এখন কিউট চাই মাফলাৰ লাগে মোক মেছেজ কৰিব পাৰে ফাৰ্ষ্টতেতো মোৰো বহুত বেছি টাইম লাগিছিলে গাইজ তাকো এপাত চিন বনাব পাৰিছো কোনোমতে আৰু অলপ পিছতে ইয়াৰে মই 10 পাত মান চিন বনাই বহুত বেছি এক্সাইটেড ইমানো বেছি ফূৰ্তি লগা নাই কাৰণ মই সৰুতেও কিবা কিবি চেষ্টা নকৰা নহয় বাৰু এইবাৰো সেই একেই মোকতো কিবা এটা বাহানাহে লাগে কৰিব কাৰণ মাৰবা নালগে বেলেগ কিডাল টানি দিলে মৰি যাবি জানা না তই তাৰ পিছতে মই সিক্ৰেট বক্সটোৰ পৰা টকা কেইটালৈ আমাৰ সৰভোগলৈ কিনিবলৈ আহিলো হয় কিন্তু 4.54 লাঠি পাতৰ লগতে মেৰুন কালাৰটো নাপালো শেষত এই দুটাই লৈ আহিব লাগিলে আৰু আহাতে ফেমাছ ঘুগনিটোও খাই আহিছো